হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আজি বছৰৰ শেষ দিন, কালিৰ পৰা এটা নতুন বছৰ আৰম্ভ হ'ব, তো সেইবাবে পুৰণা বছৰটোক বিদায় আৰু নতুন বছৰটোক আদৰিবলৈ আজি আমাৰ পৰিয়ালৰ সকলোৱে মিলি এসাঁজ একেলগে খাম। তাৰ বাবে আয়োজন চলি আছে ভাতৰ। তো আজি আমাৰ নমো পুৰণা বছৰটোক বিদায় দি নতুন বছৰক আদৰিবলৈ হোৱাই নাই, টোপনিয়ে নাই তাৰ। আৰু এইফালে বাহিৰতো আয়োজন চলি আছে আৰু ভিতৰত মাহঁতে এইবিলাক যা যোগাৰ চলাই আছে। তো এইফালে মাংস আৰু ইয়াত বাহিৰত সকলোৱে নাচি বাগি ফূৰ্তি কৰি আছে। আৰু মই নতুন বছৰক আদৰিবলৈ যোগাৰ কৰি থৈ দিছোঁ। পৰিয়ালৰ খুৰী এজনীয়ে মোলৈ ফোন কৰিলে, ভাতৰ নিমন্ত্ৰণ দিলে। আকৌ আহি গ'লোঁ খুৰীহঁতৰ ঘৰলৈ। এইফালে বনাই আছে চিকেন। খুৰী পুতেকে আকৌ মাংস টেষ্ট কৰি আছে, মানে আমিও টেষ্ট কৰি আছিলোঁ। সি আইতাকৰ পৰা লৈ টেষ্ট কৰি নাচি আছে ধুনীয়াকৈ, আইতাকৰ লগত খায়ো আছে। তো সেয়াই আৰু মই আইতাক কৈ আছোঁ তাকে সোনকালে মোক ভাতকেইটা দিয়া। আইতাই দিলে ধুনীয়াকৈ ভাতকেইটা বাঢ়ি খাই বৈ লৈ, যিহেতু ঘৰতো আয়োজন চলিছে ভাতৰ। খুৰীহঁতৰ ঘৰৰ পৰা ভাত পানী খাই আহি ঘৰ পালোহি আৰু ঘৰত আমাৰ মাংস উতলি আছে। মাংস অকণ টেষ্ট কৰিবলৈ পাম বুলি জুইকুৰা গুৰিতে বহি লৈছোঁ। দিয়ে নে নিদিয়ে নাজানো আৰু। মাংস বনোৱাৰ পাছত এয়া ডিম সিজাই আছে আৰু চৌকা গুৰিতে বহি লৈছোঁ। এইফালে আমাৰ ভাত পানী সকলোবোৰ হৈ গ'ল, এতিয়া খাম আৰু লাহে লাহে। তো এইফালে প্ৰথম টিপ দি দিছে মায়ে। এইফালে সকলোবোৰ ৰখি আছে, খুৰা দেউতা কথা পাতি আছে আৰু মাও বহি আছে। তো এতিয়া আমাৰ ভাতৰ নেক্সট টিপ চলিছে, বৰ্তাই খাই আছে। তাৰপিছত ভাইটি বৌ ইহঁতে যিহেতু দেৰিকৈ খাম বুলি কোৱা দেখি দেৰিকৈ দি দিছে মায়ে। আৰু এয়া 12টা নতুন বছৰ সোমালে। তো এয়া ভাইটিৰ লগৰকেইটাই আমাৰ ওচৰতে যিহেতু পাৰ্টি কৰি আছিলে, সিহঁতো আহি গ'ল নতুন বছৰৰ শুভেচ্ছা দিবলৈ। আৰু এইফালে দেউতা খুৰা আৰু খুৰা ল'ৰাই ধুনীয়াকৈ নাচি আছে, নতুন বছৰক আদৰি আছে আৰু নাচি। তো আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোক সকলোলৈকে মোৰ পৰিয়ালৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা থাকিল। নতুন বছৰটো যাতে সকলোৱে হাঁহিৰে পাৰ হয় ভালে কুশলে।